আজি ভণ্টিহঁতৰ ঘৰলৈ অহা দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনতে ইমানেই কামত ব্যস্ত হৈছোঁ নহয়। কালি কাতি বিহু আছিলে আৰু ল'ৰা বাৰ্থডে আছিলে। ঘৰখন নতুনকৈ লৈছে। এই নতুন ঘৰখনত যে ইটো মানে কামৰ পৰা শান্তি নাই আৰু, কাৰণ এখন ঘৰৰ পৰা এখন ঘৰলৈ বস্তু কঢ়িয়াব লাগে, গম পায় যে কিমান কষ্ট হয়। আনফালে ভণ্টিহঁতৰ বাৰীৰ পাচলিখিনি আপোনালোকক দেখাই দিছোঁ চাওকচোন। এয়া ভোল, গোটেই গছজোপাতে ভোলে ভৰি পৰি আছে। এইফালে যে ইমান নানা ধৰণৰ মানুহে খেতি বাতি কৰে নহয়। আমাৰ কিন্তু লখিমপুৰৰ মানুহবিলাকে ইমান খেতি বাতি নকৰে, অকল ধান খেতিহে কৰে। কিন্তু লখিমপুৰৰ পৰা ঢকুৱাখানা, ঘিলামৰা এই মানুহখিনিয়ে ইমান ধুনীয়াকৈ সৰিয়হ খেতি হওক, ধান খেতি হওক বা অন্যান্য যিকোনো খেতিয়ে হওক বহুত ধুনীয়াকৈ কৰে। এইজোপা দেখিছেনে? এইজোপা হ'ল ৰহমাহৰ গছ। ৰহমাহজোপা আমাৰ ঘৰৰ পৰাই দিছিলোঁ সজটো, কিন্তু ভণ্টিহঁতে আহি ৰুলেহি। ইয়াত ইমান ধুনীয়াকৈ হৈছে, কিন্তু আমাৰ ঘৰত বাৰীত নহয়। এয়া ৰহমাহৰ খেতি আপোনালোকক দেখালোঁ। আনফালে জাতিলাও গছজোপা চাওকচোন, জাতিলাও গোটেই ভৰি পৰি আছে। এয়া জাতিলাও বহুতখিনি কলিয়াইছে। এয়া ডাঙৰ জাতিলাও। এইফালে চাওকচোন, গোটেই টেঙামৰা ভৰি পৰি আছে। ইমান টেঙামৰাখিনি হৈছে নহয়। আমাৰ লখিমপুৰত থকা মানুহবিলাকে হোৱালে ইয়াত বিক্ৰী কৰিলেহেঁতেন, কিন্তু ইয়াত গছ কাটি দলিয়াই দিয়ে। ইমান মানুহে খাব নোৱাৰা হৈ গৈছেগৈ। আনফালে বেঙেনা কেইজোপামানো ৰুইছে। ইমানেই মানে বাৰীখন ভাল নহয়, যিয়ে নুৰুওক মানে গছজোপা লহপহকৈ বাঢ়ি আহে। এয়া ভণ্টিও আহিছেহি, মোক লগ ধৰিছে বোলে ঘৰৰ কিছুমান কাপোৰ কানি বয় বস্তু কিমান আনি দে, নহ'লে তই যোৱাৰ পিছত মই একো আনিব নাপাম। তাকে বুলি দুইজনীয়ে কথা বতৰা পাতি এতিয়া ওলাইছোঁ পুৰণা ঘৰখনলৈ বুলি। এয়া চাওকচোন, এয়া ভণ্টিহঁতৰ পিছফালৰ চুমনি দৰা। ইয়াতে মুগা খেতি কৰা হয়। সিহঁতি ঘৰৰ আটাইখিনি মিলিজুলি ইয়াত মুগা খেতি কৰে। এতিয়া দুইজনী আহি আছোঁ বাৰীৰ পিছফালে এখন ঘৰৰ পৰা এখন ঘৰলৈ বস্তু কঢ়িয়াই নিয়াবিলাকে গম পায় যে কিমান কষ্টকৰ মানে। তাকে বুলিয়ে মই ভণ্টিৰ কামত কিছুমান সহায় কৰি দিম বুলি ইয়ালৈ আহিলোঁ। এয়া চাওকচোন, আবেলিয়ে হ'ল, মানুহবিলাকে পথাৰত ধান কাটি আছে। এইফালে আকৌ আগতীয়াকৈ ধান খেতি কৰে মানুহবিলাকে। আমাৰ আকৌ লখিমপুৰ ফালে আগতীয়া ধান খেতি নাই। এইফালে কি ধান জানো আগতীয়াকৈ কৰে। আৰু এয়া ভণ্টিয়ে গোটেই ঘৰৰ কাপোৰ কানিবিলাক উলিয়াই লৈছে, যি য'ত লাগে কাপোৰ কানিবিলাক পেকিং কৰি আছে। ময়ো ক'লোঁ দে, ময়ো সহায় কৰি দিওঁ। এয়া নতুন ঘৰটোলৈ আহি পালোহি আৰু কিছুমান কাপোৰ আনি। ঘৰৰ কাম সকলোখিনি চিজিল হোৱাই নাই, তথাপিতো যেনে তেনে মায়ে ভাতকেইটা বনাইছে, কাৰণ নতুন ঘৰ এটা ল'বলৈ হ'লে বহুতখিনি কাম থাকে। আজিলৈ শুভৰাত্ৰি।